खुलुमबाय बे समाव मोनसे गोनांथार रादाब मिशन बसुन्धरा बिथांखिनि सायाव मोनसे बिग आपडेट मिशन बसुन्धरा बिथांखिखौ लानानै गोनांथार फोसावदों बे गोनांथार फोसावथायखौ आसामनि गिबि मन्त्रि हिमन्त बिश्व शर्मा बिथाङा फेसबुक लाइभनि गेजेरजों फोसावदों नंगौ मिशन बसुन्धरा 3.0 आ फिन जागायबाय जाय बिथांमोना हानि खामानि दं मिशन बसुन्धरा 3.0 नि गेजेरजों मावफुंनानै लानो हागोन मिशन बसुन्धरा 1.0 आरो मिशन बसुन्धरा 2.0 नि उनाव दायो मिशन बसुन्धरा 3.0 आ जागायबाय बिमा बिफानिफ्राय फिसाफोरनि मुङाव हा नामजारि खालामनाय गुबुननिफ्राय हा बायनानै नामजारि खालामनानै आरो मन्दिर मस्जिद बायदि थानसालिफोरखौ हाखौ नामजारि खालामनानै लानाय बायदि खामानिफोरा गोरलैयै मावफुंनो मिशन बसुन्धराखौ जागायदोंमोन आसाम सरकारा बेबायदिनो मिशन बसुन्धरा 1.0 आरो मिशन बसुन्धरा 2.0 नि उनाव दायो मिशन बसुन्धरा 3.0 आ जागायबाय आरो मिशन बसुन्धरा 3.0 नि सायाव गिबि मन्त्रि हिमन्त बिश्व शर्मा बिथाङा फेसबुक लाइभनि गेजेरजों गोबां फोसावनानै होनायखौ नुनो मोन्दों मिशन बसुन्धरा 3.0 नि गेजेरजों मा सुबिदाखौ मोननो हागोन बेखौ गिबि मन्त्रि हिमन्त बिश्व शर्मा बिथाङा फोसावदों मिशन बसुन्धरा 3.0 नि गेजेरजों होनाय खाबुफोरखौ सोर लानो हागोन नैबे रादाबनि गेजेरजों मिथिनानै लादो बे खेबाव इसोर सिबिग्रा थानसालि मन्दिर मस्जिद लोगोसे सोलोंथाइ फसंथानफोराबो मिशन बसुन्धरा 3.0 नि गेजेरजों अनलाइन एप्लाइ खालामनानै हानि खामानिफोरखौ मावफुंनो हागोन बेबायदिनो गोबां गोनां बाथ्राफोरखौ फोसावदों हिमन्त बिश्व शर्मा बिथाङा फेसबुक लाइभनि गेजेरजों बे समाव मिशन बसुन्धरा 3.0 नि गेजेरजों मा गोदान खाबुफोरखौ होनो सीएम हिमन्त बिश्व शर्मा फोसावदों आबुङै खोनासंदो আমি এই ভাষা গৌৰৱ সপ্তাহৰ সময়ছোৱাত পুনৰ এবাৰ সোঁৱৰণ কৰিছোঁ আৰু মই সকলো ভাষা আৰু সংস্কৃতিলৈ পুনৰ এবাৰ মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ মিছন বসুন্ধৰা আৰম্ভ হৈছে আবেদনৰ প্ৰক্ৰিয়াও ইতিমধ্যে আৰম্ভ হৈছে মিছন বসুন্ধৰা আমাৰ চৰকাৰৰ এনে এক প্ৰচেষ্টা যি প্ৰচেষ্টাই অসমৰ বহু লোকক তেওঁলোকৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাত সহায় কৰিছে নন কেডেষ্ট্ৰেল ভিলেজ এনেকৈ পৰি আছিল আজি এনসি ভিলেজসমূহতো মানুহে মাটিৰ পট্টা পাবলৈ আগবাঢ়িছে অসমত বহু চৰকাৰ আহি গ'ল নামঘৰ স্কুল কলেজ বিভিন্ন অনুষ্ঠানে মাটিৰ পট্টা নোহোৱাকৈ অনুষ্ঠানবোৰ আজিলৈ পৰিচালনা কৰি আহিছে সামগ্ৰিকভাৱে ভূমিৰ অধিকাৰক আমি সিৰিয়াছলি লোৱা নাছিলোঁ আৰু ভূমিৰ অধিকাৰ নোপোৱাৰ বাবে বহু লোক অসন্তুষ্ট হৈ আছিল বেংকত লোন পোৱা নাছিলে আৰু এক প্ৰকাৰ নিৰাপত্তাহীনতো তেওঁলোক ভুগি আছিল মিছন বসুন্ধৰাৰ দুটা সংস্কৰণে আমাক বহুত সকাহ দিলে এতিয়া তৃতীয় সংস্কৰণৰ কাম আমি হাতত লৈছোঁ সাধাৰণতে মিছন বসুন্ধৰা খিলঞ্জীয়া আৰু থলুৱা লোকৰ বাবে আমি মিছন বসুন্ধৰাৰ সময়ত এটা সিদ্ধান্ত লৈছিলোঁ যে অনুসূচিত জাতি অনুসূচিত জনজাতিৰ লোকে তিনিটা প্ৰজন্ম তেওঁলোক যে অসমত আছে তাৰ প্ৰমাণ দিব নালাগে মিছন বসুন্ধৰা 2ৰ পিছত গোৰ্খা লোকসকলে মোক আহি স্মাৰক পত্ৰ দিছিলে যে আমি গোচৰণীয়া পথাৰত থাকিছিলোঁ গ্ৰেজিং ফিল্ডত থাকিছিলোঁ পুৰণা কাগজপত্ৰ 51 চনৰ কাগজপত্ৰ বিচাৰোতে আমাৰ অসুবিধা হয় গতিকে আমাক এই তিনিটা প্ৰজন্মৰ নথিপত্ৰৰ ব্যৱস্থাটোৰ পৰা ৰেহাই দিয়ক আমি ৰেহাই দিছিলোঁ তাৰ পিছত আমাৰ নাম যেনেকৈ লিখিছিল আমাৰ নামবোৰ তেনেকৈ আছে আমি 51 চনৰ পৰা ধাৰাবাহিকভাৱে আছো কিন্তু আমাৰ নাম আমাৰ ব্যৱস্থা আমাৰ নথিপত্ৰ বাগিচাৰ কৰ্তৃপক্ষই যেনেকৈ ৰাখিছে তেনেকৈ আছে উচ্চতম ন্যায়ালয়ে এনআৰচিৰ সময়ত চাহ বাগিচাৰ লোকসকলক এনে ডকুমেণ্টছ আদি দিয়াৰ পৰা নিদিলেও হ'ব বুলি ৰায়দান কৰিছিলে
বিশেষকৈ বাগিচাৰ লোকসকলৰ হৈ উচ্চতম ন্যায়ালয়ত এই গোচৰটো ময়েই তৰিছিলোঁ 2000 মোৰ যিমান দূৰ মনত পৰে 2014-15 চনত আমি বাগিচা আৰু আদিবাসী লোকৰ এই সমস্যাক সম্পূৰ্ণভাৱে স্বীকৃতি দি তেওঁলোককো আমি 3 প্ৰজন্মৰ দলিলৰ পৰা বা ডকুমেণ্টছৰ পৰা আমি দিব নালাগে বুলি আমি তেওঁলোককো এটা স্বীকৃতি দিছিলোঁ যে আপোনালোকে 3 প্ৰজন্মৰ ডকুমেণ্টছ দিব নালাগে আৰু আপোনালোকে আবেদন কৰিব পাৰিব। আজি মই BTAD-লৈ গৈছিলোঁ। কোচ ৰাজবংশী লোকসকলেও মোক অনুৰোধ কৰিছে যে আমিও যিহেতু অসমৰ ভূমিপুত্ৰ আমিও 3টা প্ৰজন্মৰ কাগজ নিদিলে হ'ব নেকি? আমাৰ তাতো কোনো আপত্তি নাই।